নমস্কাৰ বন্ধুসকল, সকলো নিশ্চয় ভালে আছে। আজি আমাৰ এটা বিশেষ দিন, শিৱসাগৰ বৈষ্ণৱ শিল্পী সমাজে আজি প্ৰতিষ্ঠা দিব। তাৰ বাবে আজি গোটেইখিনি ওলাই আহিছোঁ। এতিয়া দিনত নাম চলি আছে, নামৰ পিছত এতিয়া দিহানাম হ'ব, দিহানাম পৰিৱেশন হ'ব। তাৰপিছত ৰাতিলৈ সম্বৰ্ধনা অনুষ্ঠান আছে, ভাওনা আছে। সকলো চাই থাকিব, আমাৰ ভাওনা ভিডিঅ' পাই থাকিব। হয় চন্দ্ৰদা নমস্কাৰ। আজি আমাৰ শিৱসাগৰ বৈষ্ণৱ শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস। সেয়েহেতু আমি শনিকৰ গাঁৱত উপস্থিত হৈছোঁহি। বৰ্তমান এতিয়া নামৰ অনুষ্ঠান শেষ হ'ল আৰু আমি দিহানাম গাবলৈ আহি আছোঁ। তাতেকে ভাওনা আছে, ভাওনা ভিডিঅ' চাই থাকিব আৰু মানে আমাৰ লগত আছে মৃণাল মখনা এই চেনী, সেইটো চেনী চাই আকৌ হাই কৰি দিয়া। তো মানে ইয়াত এইডোখৰ জেগাডোখৰ হৈছে মেচাগড় দহন্দিকৈ গাঁও। মানুহৰ মানে ইয়াত ৰাইজৰ বহুত সহায় পোৱা হৈছে, মানে তেওঁলোকে বহুত ধৰণৰ সহায় কৰিছে, আমাক বহুত ভাগে সহায় কৰিছে। ৰভা চভা দিয়াৰ পৰা ইত্যাদি কৰি মানে বিভিন্ন কামত আমাক সহায় কৰি দিছে বহুতখিনি। তো ইয়াৰ পাছতে মানে ৰাইজসকলৰ ওচৰত আমি কৃতজ্ঞ, ঋণী হৈ থাকিম। আৰু আপোনালোকে ভাল চাই থাকক, ভিডিঅ' পাই থাকিব। এয়া আমাৰ ৰাহুল পালেহি, নমস্কাৰ। ফিটিং মেন কাহিনী আছে বহুত ধুনীয়া। আহি আমি পাই গ'লোহি। প্ৰণৱ দাহঁতে নামৰ স্থান মানে আৰম্ভ কৰিব ল'ব দিয়া, নাম লৈ আছে। ৰাতিলৈ ভাওনা আছে, সকলো আহিব, আশীৰ্বাদ কৰিব যাতে ভাওনাখন ভালকৈ হৈ যাওক। আৰু প্ৰণৱ দা চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ সকলো কৰি দিয়ক, পটাপট 1K কৰি দিয়ক। আৰু ভাল ভাল ভিডিঅ' আহি আছে, নতুন ভিডিঅ' আহি আছে, চাই থাকক। বাকী এতিয়া যাওঁ, আমি বাকীখিনি চাই থাকক। নামঘৰ ইয়াতে নাম চাম হৈ গ'ল, নাম পাঠ এতিয়া পাঠ হ'ব। এতিয়া পাঠকজনে দিহানাম হ'ব। আমাৰ আজি চাওঁ ন হাইদৰদা আহিলে, হাইদৰদাই বস্তুটো ফিটিং কৰিছে ধুনীয়াকৈ। এতিয়া হ'ল মই দেখাই আছোঁ বাহিৰৰ মানে আমাৰ ভকতসকল আহিলে, ভকতসকল ধুনীয়াকৈ বহি আছে, আছে একদম ধুনীয়া সুন্দৰ পৰিৱেশ। সকলোৱে ৰাইজ আহি ইয়াতে উপস্থিত হৈ আছে। পৰিৱেশ হাইদৰদাই ইয়াৰ প্ৰাণৰ লগাই ক্লিয়াৰ। আজি চাউণ্ড দিব হাইদৰদাই। হাইদৰদাই কিবা এটা কোৱা আকৌ। কি ক'ব ন? আজি যাই দিবা। বাৰু ঠিক আছে। আমাৰ এইটো কানিয়া এইটো কানিয়া কানিয়া মানে দিনৰ কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে। প্ৰসাদ বিতৰণ চলি আছে, প্ৰসাদ বিতাই গৈছে। ভাইটা প্ৰসাদ পানী খাই পানি আৰু সকলো আজৰি হৈ নামঘৰ চামঘৰ আজৰি কৰি ৰাতি কাৰ্যসূচীলৈ আগবাঢ়িব লাগিব। 5টা বজাত আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আপোনালোকে চাবলৈ পাব ভিডিঅ' দেখাম, সকলোকে ফটো দেখাম যিমান পাৰোঁ। ভিডিঅ' ইমান কৰিবলৈ হয়তো সম্ভৱ নহ'ব পাৰে, যিমান সম্ভৱ ফটো দেখাব চেষ্টা কৰিম। চাই থাকিব, বিশিষ্ট ব্যক্তি কেইজনমান আহিব আমাৰ, সকলোকে আপোনালোকক দেখাই থাকিম, চাই থাকিব। দিনৰ কাৰ্যসূচী শেষ হৈ গ'ল, এতিয়া ৰাতি কাৰ্যসূচী আছিলে, কিন্তু বতৰৰ অৱস্থা বেয়া। এতিয়া বৰষুণ দি আছে। এতিয়া অনুষ্ঠান আৰম্ভ হ'ব, সকলো ৰাইজ আহিছে, সকলোকে দেখাই আছে। কৃষ্ণ শংকৰ
ৰুখ প্ৰভু দিলা দৰি নপৰাধ বিনাশন তজুনাম নাৰায়ণ তজুনাম নাৰায়ণ জানি নামে পখিল আনগতি নাহি অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি গাদে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰি ওচৰনে মুখ ৰক্ষা কৰি ওচৰনে। নমস্কাৰ বন্ধুসকল, মানে অনুষ্ঠান শেষ কৰি আহি পিনি পাওঁতে ৰাতিপুৱালৈ 6টা বাজি গ'ল। তো একদম টোপনি ক্ষতিৰ পৰা অকলে পোৱাই নাই, শুনগৈ এতিয়া। অনুষ্ঠানটো বহুত ধুনীয়াকৈ হৈ গ'ল। ভিডিঅ' চিডিঅ' কৰা নহ'ল, ফটো মৰা হ'ল বাৰু, ভিডিঅ' চিডিঅ' কৰা নহ'ল, মানে সময় নহ'ল যে আচলতে ব্যস্ত হৈ থকা হ'ল। এটা বিশেষ দায়িত্ব পালন কৰিবলগীয়া হ'ল, আপোনাৰ এংকৰ দায়িত্বটো পালন কৰিবলগীয়া হ'ল। ভুলে শুদ্ধই মানে কৰিলোঁ জনাই নজনাই। বহুত মানুহ, বহুত অতিথি আহিছে, বহুত মানে দৰ্শক, সেইটো কাৰণে হয়তো অলপ নাৰ্ভাছ ফিল কৰিছোঁ অকণমান, কাৰণ যিহেতু প্ৰথম কৰিছোঁ এংকৰ। অশেষ ধন্যবাদ থাকিল যোগেশ্বৰ বৰাদেৱ, দিগন্ত শইকীয়াদেৱ, পুৰঞ্জয়দেৱলৈ। আৰু আমাৰ আমন্ত্ৰিত যিসকল ভাৱৰীয়া অতিথি আছিলে তেওঁলোকলৈও অশেষ ধন্যবাদ থাকিল। আৰু যি কিছুমানক আমি মাতিবলৈ পাহৰি গৈছোঁ আৰু থাকি গ'ল, বিশেষকৈ মানে চকুৰ আগতে থাকি গৈছে, গতিকে তেওঁলোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। অনুষ্ঠানটো আচলতে ততাতৈয়াকৈ কৰিব লগা হোৱাৰ বাবে আচলতে হ'ল এনেকুৱা। সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। আগন্তুক দিনত চেষ্টা কৰিম যিমান পাৰোঁ। সকলোৰে মৰম চেনেহ পাই ৰাইজৰ মানে মেচাগত দহন্দিকৰ গাঁৱৰ সকলো ৰাইজৰ মৰম চেনেহ ইমান আদৰ ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে, ইমান ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো কৰিবলৈ সহায় সহযোগিতা আগবঢ়াইছে। অশেষ ধন্যবাদ থাকিল মেচাগত দহন্দিকৰ গাঁৱলৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ, যিহেতু মানে কালিও ভিডিঅ' কৰা নহ'ল, মই সেইকাৰণে ভিডিঅ'টো বোলো ফিনিচিং কৰি দিওঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ঘণ্টা বটনটো টিপিবলৈ নাপাহৰিব। আপোনালোকে যদি অনুপ্ৰেৰণা দিয়ে তেতিয়াহে আমি ধৰি লওক ভিডিঅ' বনাবলৈ অকণমান সকাহ পাম, আগুৱাই যাব পাৰিম, আৰু নতুন নতুন ভিডিঅ' পাব। চাই থাকিব সকলোৱে। বাই বাই।